বিহুত ডেকাসকলে কেনেকৈ গাভৰুসকলক বিহু নাচিবৰ কাৰণে বিচাৰি আহে সেই বস্তুটো চাবৰ কাৰণে আহিছিলোঁ কাকপথাৰলৈ। আৰু এই ভাইটিৰ পৰা মই অকণমান জানিব বিচাৰিম তোমালোকে কেনেকৈ নিয়মখিনি পালন কৰি এনেকৈ গৃহস্থক গাভৰুসকলক বিচাৰি নিয়াহি আৰু ইয়াৰ কি মানে ঐতিহ্য পৰম্পৰা আছে। পৰম্পৰাগতভাৱে আমাৰ মৰাণ গাঁওবিলাকত মৰাণ বসতি প্ৰধান গাঁওবিলাকত ৰাতি বিহু পালন কৰা হয়। 7 বিহু আৰম্ভ হয় উৰুকাৰ পৰা আৰু তাতে সন্নিৱিষ্ট হৈ থাকে ৰাতি বিহুটো। ৰাতি বিহু বুলি ক'লে আচলতে আমাৰ গছতলৰ বিহুখনৰ লগত প্ৰায় সদৃশ আছে, কিন্তু ৰাতি বিহু ৰাতি গায় আৰু গছতলৰ বিহু দিনত গায়। কথাটো হ'ল কি, ৰাতি বিহুৰ ক্ষেত্ৰত কিছুমান মানে ইয়াত ধৰা বন্ধা নিয়ম আছে, যিবিলাক নিয়মৰ মাজেৰে ডেকা জীয়ৰীয়ে বিহুখন উদযাপন কৰে। ছোৱালী খোজাৰ ক্ষেত্ৰতেই হওক বা বিহু নচাৰ ক্ষেত্ৰতেই হওক, এটা নিৰ্দিষ্টভাৱে বান্ধি দিয়া মানে বাউণ্ডেৰীৰ ভিতৰত সকলোবিলাক পৰিচালিত হয়। ছোৱালী খুজিব যাওঁতে ডেকাসকলে যেতিয়া কোনোবা ঘৰত যেতিয়া ছোৱালী খুজিব যাব, তেতিয়া মানে সম্পূৰ্ণ দায়িত্ব, ছোৱালীগৰাকীৰ সম্পূৰ্ণ দায়িত্ব, জীয়াৰীগৰাকীৰ দায়িত্ব সেই ডেকাসকলে লয় যে আপোনাৰ ঘৰৰ পৰা ছোৱালীগৰাকী যেনেকৈ আমি লৈ গৈছোঁ, ঠিক তেনেদৰে আমি তেওঁক মানে ৰখীয়া পলীয়া হৈ সকলো ফালৰ পৰা তেওঁক আমি ৰক্ষণাবেক্ষণ দিম, যাতে কোনেও তেওঁলোকৰ ওপৰত মানে বেয়া প্ৰভাৱ পেলাব নোৱাৰে বা কোনেও যাতে তেওঁলোকক মুঠৰ ওপৰত মানে সুৰক্ষা বেষ্টনীৰ মাজত তেওঁলোকক ৰখা হয়। আৰু ঠিক তেনেকৈ যেতিয়া ছোৱালীবিলাকক মাতি নি আমি বিহু খোলাত পাওঁগৈ, নিৰ্দিষ্টভাৱে থকা বিহু খোলাত, সেই বিহু খোলাত ল'ৰাসকলে ডেকাসকলে বিহু ঘৰৰ এটা ভাগত আৰু ছোৱালীবিলাকে বিহু ঘৰৰ দুটা ভাগত ভাগ হৈ তেওঁলোকে বিহু নাম জোৰে। তাৰ আগতে তেওঁলোকে তামোল কাটি খায়, যাতে বতৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক যাতে ভালদৰে বিহুখন যায়, তাক লৈ সকলোৱে তামোল এখন কাটি খায় ডেকা জীয়ৰীৰ মাজত। তাতে হয়তো অলপ ধেমেলীয়া ধৰণৰ কথা বতৰাও হয়। তাৰপিছত তেওঁলোকে পদ জোৰে, নিৰ্দিষ্টভাৱে এটা খুঁটা লৈ তেওঁলোকে ছোৱালীবিলাকে মানে জীয়াৰীসকলে পদ জোৰে, ঠিক সমান্তৰালভাৱে ল'ৰাসকলেও পদ জুৰিব। পদ জোৰাৰ শেষত পুনৰ বিহু নাম গাব। ঠিক তেনেদৰে পদ জুৰি শেষত সকলোবিলাকে মানে ফূৰ্তি ফাৰ্তা কৰি আলহী ডেকাসকল আহে, সেইখিনিতে থাকি গৈছে। আলহী ডেকাসকল আহে, আলহী ডেকাসকলক এটা নিৰ্দিষ্টভাৱে বান্ধি দিয়া বাঁহৰ বেৰাৰ মাজত মানে বাঁহ বান্ধি দিয়া হয়। তেওঁলোকক জীয়াৰীসকলে এটা সময়ত চাকচনি মাৰি প্ৰদান কৰে আৰু সেই চাকচনিৰ কোবত তেওঁলোকে গীত জোৰে, প্ৰকৃতিমূলক বা নাচনীবিলাকৰ ৰূপ সৌন্দৰ্যই হওক তেওঁলোকক বৰ্ণনা কৰি তেওঁলোকে গীত জোৰে। তাৰ সমান্তৰালভাৱে ছোৱালীবিলাকে তাৰ তালে তালে নাচে আৰু ঠিক তেনেদৰে গোটেই প্ৰক্ৰিয়াটো চলি যায়। আৰু একেবাৰে শেষত বিহু সামৰণি পৰিবৰ শেষত আকৌ পুনৰ যেনেদৰে পদেৰে আৰম্ভ হৈছিল, সেই পদেৰে পুনৰ সেই বিহুখনৰ সামৰণি মাৰে আৰু ল'ৰাহঁতে ছোৱালীবিলাকক নিজৰ ঘৰত চমজাই থৈ